তো নমস্কাৰ আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছেই দেৱালীৰ এই প্ৰাক্ষণত আমাৰ মাজত খুব এটা দুখজনক ঘটনা সংঘটিত হ'ল কণমানি ইউটিউবাৰ সানিয়া আখতাৰ আৰু আমাৰ মাজত নাই এটা ভয়াৱহ পথ দুৰ্ঘটনাই সকলো সপোন শেষ কৰি দিলে তাইৰ বহু সপোন আছিল আশা আছিল আৰু তাই মুম্বাইত গৈ অডিশ্যন দিয়াৰো সপোন আছিল কিন্তু নিয়তিয়ে সেয়া হ'বলৈ নিদিলে যোৱা 7 মাহৰ আগত তেওঁ পিতৃক হেৰুৱাইছিল আৰু তাৰ পিছতেই মোমায়েকৰ লগতেই তেওঁলোক আছিল মাকসহ দুগৰাকী ভণ্টি দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা হেনো তাইৰ গাটো অলপ বেয়া আছিল আৰু শ্বুটিঙত যাবলৈ ইচ্ছা নাছিল কিন্তু অন্য সহযোগীসকল অহাৰ বাবেহে যাবলৈ ওলাল ৰৌতা ষ্টেচনত শ্বুটিং সম্পন্ন কৰি ঘৰলৈ উভতাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু তাৰ পিছত সকলো শেষ তো সানিয়া তোমাৰ আত্মাই যেন সদায় শান্তিত থাকে মোৰ এটাই প্ৰাৰ্থনা ভগৱানৰ ওচৰত আহকচোন সানিয়াৰ ওচৰ চুবুৰীয়াৰ মুখেৰে শুনো সানিয়াৰ কথা বহুত দুখ কষ্টত আগবাঢ়ি আহিছিল সানিয়া স্কুলৰ পৰা আহি কেতিয়াবা নোখোৱাকৈ থাকিছিল কিন্তু কাৰোৰ আগত মোক প্ৰতি কোৱা নাই যে মা মোক খাবলৈ দিয়ক কাৰোৰ পৰা মোক কিবা খাবলৈ দিয়ক মনে মনে কাপোৰ ধৰি খুলি সি আকৌ হয়তো ক'ৰবাৰ পৰা ফোন আহিছে কল আহিছে সানিয়াৰ প্ৰগ্ৰাম আছে বুলি সি নোখোৱাকৈ গান বা ডান্স যি কৰিবলগীয়া আছিল সি নোখোৱাকৈ কৰিছিল কোনোদিনাই সি কোৱা নাছিল মোৰ ভোক লাগিছে মোক খাবলৈ দিয়া মোৰ কাপোৰ কানি নাই কিন্তু মোক কাপোৰ কানি দিয়ে মাক কোনোদিনাই কোৱা নাছিল ইয়াৰ বহুত আৱেগ বহুত কষ্টৰ মাজতো সানিয়া যিখিনি তাৰমানে যিখিনি কৰিবলগীয়া ডান্স গান ইউটিউবত ভিডিঅ' ইনষ্টাগ্ৰাম আছিল সানিয়াৰ নামত ইনষ্টাগ্ৰামত ভিডিঅ' কৰিছিল যিখিনি কৰিছিল সি নিজে কৰিছিল কাৰোৰ পৰা কোনো শিক্ষা উপাৰ্জন কৰা নাছিল নিজে মোবাইলত বেলেগৰ পৰা মোবাইল বিচাৰি বিচাৰি আনি নিজে শিকিছিল নিজে তাইৰ সপোন আছিল নতুনকৈ এটা নিজৰ ব্যক্তিগত মোবাইল ল'ব যাৰ কাৰণে সি কিছুদিনৰ পৰা ডেইলি যায় শ্বুটিঙত গৈ যিয়ে যিমান দিয়ে 300 500 700 যিমান টকা দিয়ে আনি সি জমা কৰি 4000 5000 টকা জমা কৰিছে নাখায় সি টকাখিনি আনি কাৰোক নিদিয়ে নিজে জমা কৰা আৰু কয় এইখিনিৰ পৰা মই আৰু কিছুমান পইচা উপাৰ্জন কৰি আনি মই নিজে মোবাইল কিনি তাৰ পৰা মই নিজে গান শিকিম ডান্স শিকিম এইখিনিৰে মই কিবা উপাৰ্জন কৰি মোৰ ভণ্টি আছে মা আছে সিহঁতক মই মোৰ উপাৰ্জনেৰে সিহঁত মই লালন পালন কৰিম সেইটোৱে তাইৰ ডাঙৰ সপোন আছিল কিন্তু এই সপোন কালিৰ পৰা আৰু পূৰণ নহ'ল তাই কালি ইউটিউবত ভিডিঅ' বনাবলৈ গৈ অকাল মৃত্যুত আমি মানি ল'ব পৰা নাই যে সানিয়া আৰু আমাৰ মাজত নাই এতিয়া সানিয়াৰ সৰু ভণ্টি দুটা এইখন পৃথিৱীত অকলশৰীয়া গৈ থৈ গুচি গ'ল সিহঁতৰ পিতৃও নাই মাতৃও নাই